এই ভিডিঅ'টোত আমি কৰ্ণৰ জীৱন চৰিত্ৰৰ বিষয়ে আলোচনা কৰিম। মহাভাৰতৰ ভিতৰত চবতকৈ দুখ লগা আৰু চবতকৈ অতি ভাল লগা চৰিত্ৰটোৱে হৈছে কৰ্ণ। আহকচোন কৰ্ণৰ বিষয়ে আমি জানো। কৰ্ণ আছিল এজন মহাৰথী আৰু তেওঁ শ্ৰেষ্ঠ ধনুধৰ গৰাকী। এখেতৰ বীৰত্ব কথাই প্ৰশংসা কৰিছিল ভগৱান শ্ৰীকৃষ্ণ আৰু ভীষ্মৰ দৰে মহাযোদ্ধাই। সেই সময়ত ইন্দ্ৰ, কৃষ্ণ, বলোৰাম, ভীষ্ম, পৰশুৰাম আৰু দ্ৰোণাচাৰ্যৰ দৰে সমকক্ষ যোদ্ধাৰ কৰ্ণৰ সমান কোনো নাছিল। মৰাঠীৰ অৰ্জুনক পৰাস্ত কৰিব পৰা একমাত্ৰ বীৰ আছিল কৰ্ণ। পৃথিৱীৰ বিভিন্ন ৰাজ্যক পৰাস্ত কৰি কৌৰৱ ৰাজকুমাৰ দুৰ্যোধনক একচ্ছত্ৰী সম্ৰাট হিচাপে সম্পদশালী কৰিছিল কৰ্ণই। আহকচোন কৰ্ণৰ জন্মৰ বিষয়ে আমি জানো। যেতিয়া দুৰ্বাসা মুনিয়ে কুন্তী দেৱীৰ এবছৰীয়াৰ সেৱাত মুগ্ধ হৈ ভৱিষ্যতে সহায় কৰিব বুলি ভাবি মহাক্ৰোধী দুৰ্বাসাই এটা মন্ত্ৰ শিকাই দিছিল। এই মন্ত্ৰৰ প্ৰভাৱত যি দেৱতাক আহ্বান কৰিব সি নহাকৈ থাকিব নোৱাৰে আৰু এজন সন্তান জন্ম দি যাব। কৌতূহলবশত এদিন অকুমাৰী কুন্তীয়ে এদিনাখন সূৰ্য দেৱতাক পবিত্ৰ মনেৰে মন্ত্ৰটো উচ্চাৰণ কৰিলে আৰু সকলো শক্তিৰ উৎস স্বয়ং সূৰ্য দেৱতা উপস্থিত হ'ল কুন্তী দেৱীৰ ওচৰত। তেতিয়া কুন্তীয়ে ভয়ত সূৰ্য দেৱতাক প্ৰণাম জনাই দুৰ্বাসা মুনিয়ে দিয়া মন্ত্ৰ প্ৰমাণিত কৰিবলৈ আৰু কৌতূহল নহ'বলৈ আহ্বান জনোৱাৰ কথা কয়। যদিও মন্ত্ৰৰ প্ৰভাৱত দেৱতাই পুত্ৰ সন্তান নিদিয়াকৈ থাকিব নোৱাৰিল আৰু কুন্তীৰ ঔৰসত সূৰ্য দেৱতাৰ পুত্ৰ জন্ম হয়। তেওঁ অকুমাৰী আছিল কাৰণে তেওঁ যৌনাংগেদি পুত্ৰ জন্ম দিব পৰা নাছিল, যিহেতু তেওঁ কৰ্ণৰ পথেৰে পুত্ৰ সন্তানটি জন্ম দিবলগীয়া হৈছিল, যাৰ কাৰণে পুত্ৰটিৰ নাম কৰ্ণ হৈছিল। উপায়বিহীন হৈ কুন্তীয়ে লোকলজ্জাৰ ভয়ত পুত্ৰটিৰ গংগা নদীত পাচি এটাৰ ভিতৰত উঠুৱাই দিলে। সৌভাগ্যক্ৰমে অধিৰথ নামেৰে সুত এজনে তুলি আনি ৰাধিক লালন পালন কৰিবলৈ দিয়ে। অপুত্ৰক অধিৰথে সন্তানটি পাই মহাৰ আনন্দে ডাঙৰ দীঘল কৰিলে। কিন্তু এইজন পুত্ৰৰ শৰীৰত ক্ষত্ৰিয় তেজ বিৰাজমান কাৰণে ৰথ বনোৱাৰ পৰিৱৰ্তে সদায় ধনু শিক্ষা শিকিবলৈ কঠোৰ অনুশীলন কৰিবলৈ ধৰিলে। এজন ধনুধৰ হ'বলৈ মনত তীব্ৰ হাবিয়াস আৰু সপোন বাস্তৱত পূৰণ কৰিবলৈ এজন উপযুক্ত গুৰুৰ অতি আৱশ্যক। সেই সময়ত কৌৰৱৰ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যে গৈছিল যদিও ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় বাদে শিক্ষা কাকো নিদিয়াৰ কাৰণে কৰ্ণ নিৰাশ হৈছিল। কিন্তু নিদিয়াকৈ ভগৱান পৰশুৰামৰ পৰা কঠোৰ পৰিশ্ৰম কৰি সকলো প্ৰকাৰৰ অস্ত্ৰ আহৰণ কৰিবলৈ সক্ষম হৈছিল। পৰশুৰামৰ অতি প্ৰিয় শিষ্য কৰ্ণক সকলো শিক্ষা দিবলৈ যথাসম্ভৱ চেষ্টা কৰিছিল। শেষত কৰ্ণৰ একাগ্ৰতা, মনোযোগ, ধৰ্ম, পৰিশ্ৰম আৰু কঠোৰ অনুশীলনে সপোন বাস্তৱত ৰূপায়ণ কৰে। শেষত পৰশুৰামে মহাশক্তিশালী বৈষ্ণৱ বাণ আৰু প্ৰলয়ংকাৰী ব্ৰহ্মাস্ত্ৰৰ দৰে অস্ত্ৰ প্ৰদান কৰা পিছত কৰ্ণই অজয় যোদ্ধাৰ হিচাপে পৰিগণিত হয়। নিজৰ প্ৰাণ বিসৰ্জন দি হ'লেও উৰেটো জীৱন দুৰ্যোধনৰ দৰে অধৰ্মী, অহংকাৰী, অত্যাচাৰী বীৰৰ লগত থাকিও বন্ধুত্ব কেতিয়াও ত্যাগ কৰা নাছিল। এনেদৰে অধৰ্মৰ পক্ষে থাকি কৌৰৱৰ সেনাপতি হোৱা কৰ্ণৰ নিজেই পতন আনিছিল। আনবোৰ অপৰাধৰ দৰে দ্ৰৌপদীক বেশ্য আৰু চক্ৰবেহুত বীৰ অভিমন্যুক অন্যায়ভাৱে হত্যা কৰি পাপ অৰ্জন কৰা এইজন মহাৰথীক ধৰ্মৰ পক্ষত থাকি যুদ্ধ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই যথাসম্ভৱ চেষ্টা কৰিছিল যদিও বন্ধুৰ কাৰণে কৰা প্ৰতিজ্ঞা ত্যাগ কৰা নাছিল। কৰ্ণৰ দৰে সেই সময়ত মহাদানী কোনো নাছিল বুলিব পাৰি। প্ৰবল বৰষুণৰ বতৰত শুকান খৰি শ্ৰীকৃষ্ণই ছদ্মবেশত থাকি দান বিচাৰিছিল। বৰষুণত ক'ত শুকান খৰি পাব, গতিকে মূল্যৱান খাট, পালেং, অট্টালিকা আদি ধনুধৰে ভাঙি দিছিল। আনকি নিজৰ পুত্ৰক নিজে বধ কৰি ভগৱান শ্ৰীকৃষ্ণক খুৱাইছিল বুলি ভাগৱতত পোৱা যায়। আনকি নিজৰ আত্মৰক্ষাৰ দিব্য কৱচকুণ্ডল ব্ৰাহ্মণৰূপী ইন্দ্ৰক পাণ্ডৱৰ ৰক্ষাৰ কাৰণে দান বিচাৰি অহাৰ কথা জানিও দান কৰিছিল। বহুতো দৰিদ্ৰ ব্ৰাহ্মণ জনসাধাৰণক সোণ, ৰূপ, চাউল প্ৰয়োজনীয় সকলো দান কৰাৰ লগতে অৰ্জুনৰ বাদে আন 4 ভাইক বধ নকৰোঁ বুলি কুন্তী দেৱীৰ আগত প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, যাৰ কাৰণে তেওঁ 4 ভাইকে বধ কৰা নাছিল।